নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ফিল্ডত দৌৰ মাৰিবলৈ আহিলোঁ। ভিডিঅ' বহুত দিন বনোৱা নাই বা আজি ভিডিঅ' এটা বনাওঁ বোলো আৰু অলপ চলপ দৌৰ মাৰোঁ। ভালেকেইদিন দৌৰাও নাই ফিল্ডত আৰু দেহাটো বৰ ভাল নাছিল। 4-5 দিন জ্বৰ আছিল, জ্বৰ কাহ সেনেকুৱা হৈছিলে। আজি বোলো ফিল্ডত অলপ দৌৰ মাৰোঁ, ভিডিঅ' এটা বনাওঁ। ৰাতিপুৱা 5:30মান বাজিছে কিবা এটা, আৰু বৰ ধুনীয়া পৰিৱেশ হৈ আছে মানে। আৰু ফিল্ডত ল'ৰাবিলাক দৌৰিবলৈ আহি আছে, কিন্তু মই ভালেকেইদিন নাহিলোঁ। আৰু ল'ৰাবিলাক আহিব এতিয়া দৌৰিবৰ কাৰণে। মই আগে দুপাকমান মাৰি ল'লোঁ, অলপ দেৰি বহিম এতিয়া ইয়াত। আৰু ফিল্ডখনত বৰ্তমান মই অকলীয়াকৈ আছোঁ, আৰু মোৰ লগত আৰু এটা আছে কুত্তা। সি ৰাতিপুৱাৰ পৰা মোৰ লগতে আছে, ইয়াতে শুই আছে। আৰু মই অহা প্ৰায় আধা ঘণ্টালৈ বেছি হৈ গ'ল বাৰু, সোনকালে আহিছিলোঁ। আৰু ক'লে কি হ'ব, মইতো সদায় দৌৰ মাৰি থাকিব লাগিব এই পৃথিৱীৰ পৰা নোযোৱালৈকে। কিন্তু সিহঁতি ল'ৰাখিনিয়ে চাকৰি পোৱাৰ লগে লগে ইয়ালৈ নাহে আৰু ফিল্ডলৈ। সেইকাৰণে মই মাজে সময়ে 2 এদিন কমকৈ আহোঁ, হ'লেও মাৰি থাকোঁ দৌৰ লাহে লাহে দেহাটো ভালে থাকিবৰ কাৰণে। জ্বৰ চৰ্দি এইবিলাক হৈছে, মাত খাত আপোনালোকে বুজি পাইছে, অলপ চলপ বেমাৰ হৈ আছে। আৰু কি ক'ম আৰু, এই ফিল্ডখনৰ ওচৰতে মোৰ ঘৰ হয়, সেইকাৰণে মই ইয়াত সদায় প্ৰায় দৌৰিবলৈ আহোঁ আৰু ভাল লাগে কিবা এটা। আৰু গম পায় সকলোৱে, নিজৰ জেগাডোখৰ সমান কেতিয়াও নহয়, লাগে হাবিয়ে হওক বা জংঘলে হওক। যিমান যি হ'লেও মই ইয়াতে থাকিব লাগিব আৰু ইয়াতে মৰিব লাগিব, ইয়াতে খাই বৈ জীয়াই থাকিব লাগিব। ইয়াতে কিছুমান মানুহে নিজৰ ঘৰখন এৰি যায়গৈ, বেলেগত চাকৰি তাকৰি কৰিব বহুত দূৰলৈ যায়, বেলেগ কথা। এইটো 2-3টা ডিষ্ট্ৰিক্টৰ আঁতৰত ঘৰ চৰ বনায় বা ঘৰলৈ একেবাৰে মেইন ঘৰলৈ। এতিয়া মই ইয়াতে জন্ম হ'লোঁ যেনিবা, আহিবলৈ মন নকৰে। মই ইয়াতে জন্ম হ'লোঁ আৰু মই ক'ৰবাত চাকৰি তাকৰি কৰিলোঁ আৰু ঘৰলৈ আহিবলৈ মন নকৰে। ঘৰৰ পৰিয়াল চৰিয়াল এইবিলাক বাদ দিয়ে মানে, তাত বিয়া চিয়া পাতি তাতে যদি চেটেল হৈ যায় তাত। আৰু লাষ্টত কি হয় জানেনে, যেতিয়া মৰিব নহয়, মৰিলে ডেড বডিটো আনি পিনে এই নিজৰ ঘৰখনতে জ্বলাবলৈ আহে, য'ত জন্ম হৈছিলে। সেইকাৰণে নিজৰ ঘৰখনৰ সমান শান্তি জেগা পৃথিৱীত নাই বুলিয়ে ভাবোঁ। আৰু আপোনালোকেও সেই বুলিয়ে ভাবিব, কাৰণ আপুনি য'তেই নমক লাগে, বিদেশত মৰিলে বেলেগ কথা। আপোনালোকে এইটো এৰিয়াত যদি আপুনি ঘৰখন তেনেকৈ এৰি থৈ যায়, আকৌ আহি পিনে আপোনাক ঘৰৰ মানুহে যিমান বেয়া হ'লেও ভাল হ'লেও আপোনালোকৰ ঘৰতে জ্বলাবলগীয়া হয়, সেনেকুৱা হয়। আমাৰ ওচৰতে এতিয়া 2টামান ঘটনা মই নিজৰ চকুৰে দেখিছোঁ। মই সৰুৰ পৰাই দেখিছোঁ মানে, তেখেতলোকৰ বাপেক নাই, বাপেক আছে বুলি গম পাওঁ আৰু এনেই ইয়াতে বিয়া চিয়া পাতিলে ল'ৰা ছোৱালী আছে, ল'ৰা এটা আছে মানে। তাৰপৰা এতিয়া বেছি দিন হোৱা নাই, মানুহটো মৰিলে মানে, ডিব্ৰুগড় চাইডে ক'ৰবাত মৰিলে আৰু তাৰপিছত লাষ্টত আনি এই ঘৰত আনি জ্বলাবলগীয়া আছে। মানে কেছটো কি মানে গম পাইছে নাই আপুনি? যিমান বেয়া হ'লেও যি হ'লেও মানে নিজৰ ঘৰখনতে আপুনি আহি পিনে মৰিবহি লাগিব, সেইটো কথা। অলপ ওচৰতে আমাৰ এগৰাকী আইতা আছে মানে, তেখেতে জীয়েক কেইজনমান আছে, জীয়েক আৰু ইয়াত আছে বোৱাৰীয়েক আৰু পুতেক। বোৱাৰীয়েকৰ পুতেক নাই, পুতেক মৰিলে। বোৱাৰীয়েক আৰু নাতিয়েক আছে, নাতিয়েক হ'ল ল'ৰা মানে ডেকা ল'ৰা। আৰু জীয়েককেইজনী আহিলে, দুইজনী এটা ছাইড বেয়া হৈ গ'ল মানে। তাৰপাছত জীয়েককেইজনী আহিলে, এতিয়া ল'ৰাটোৱে নাতিয়েকটোৱে নিবলৈ নিদিয়ে ইয়াৰ পৰা, কিন্তু জীয়েককেইজনীয়ে জবৰদস্তি কেছ চেছ কৰি মানে পুলিচত কেছ চেছ কৰি পিনে লৈ গ'ল হেৰিয়লৈ, সিহঁতৰ ঘৰলৈ লৈ গ'ল। কিমান দিন ৰাখিবনো? তো লাষ্টত সিহঁতে ৰাখিব নোৱাৰিলে আৰু লাষ্টত আহি আকৌ এইখন ঘৰতে বোৱাৰীয়েক আৰু নাতিয়েকৰ লগতে এতিয়া বৰ্তমান আছে। মই খালি চাবলৈ যোৱা নাই আজিলৈকে, যাব লাগিব এদিন, চাবগৈ লাগিব। মানে কেছটো কি বুজিছে নাই আপোনালোকে? কেছটো মানে যিমান বেয়া হ'লেও বা ভাল হ'লেও, যিমান বেয়া হ'লেও, ভাল হ'লেতো ভালেই কথা, বেয়া হ'লেও মানে নিজৰ ঘৰখন যিমান ভগা চিগাই হওক বা আপোনাৰ বিল্ডিঙে হওক, পৃথিৱীৰ আটাইতকৈ শান্তি জেগা সেইডোখৰ, সেই বুলি ভাবিছোঁ এইটো বয়সত। আৰু নিজৰ বোলে মাক বাপেকক মাৰিব পৰা সমান বোলে পুণ্য ক'তোৱে নাই বোলে। এই কোনোবা মন্দিৰ চন্দিৰ যাব দৰকাৰ নাই বোলে, এনেই শুনিছোঁ। আৰু ভাবিবলৈ গ'লে কথাটো সঁচা সেইটোৱে। আৰু নিজৰ মাক বাপেক যদি ভালদৰে মাৰিব পাৰে, তাতকৈও ভাল কাম কি আছে? সেইকাৰণে যিমান ভাল হ'লেও বেয়া হ'লেও ময়ো ইয়াতে থাকিব লাগিব। ইমান ধুনীয়া এখন ফিল্ড দিছে ঘৰৰ ওচৰতে, ইয়াতে সদায় দৌৰি থাকিব লাগিব স্বাস্থ্যটো ভালে থাকিবৰ কাৰণে। আৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে দৌৰিছে, আৰু কেইজন মানে চাকৰি এজনে দুজনৰ প্ৰায় হৈছেগৈ বোলে, আৰ্মিত নে কিবা শুনিছোঁ। ইমান ধুনীয়া পৰিৱেশ পাইছোঁ, মোৰ ঘৰ ইফালে আছে অলপ আগলৈ। বাৰু যি কি নহওক, ৰাতিপুৱাই অনলাইন যিবিলাক কথা আহিলে পাতিলোঁ। আৰু এনেকুৱা নিজৰ ঘৰখনত থাকিব লাগিব, দেখোন নিজৰ ঘৰখনৰ মানে আদি জেগা এইডোখৰ বুলি ভাবিছোঁ। আৰু পৃথিৱীতেতো যি হৈ থকা দেখিছোঁ মানে।
আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো বজাই দিব। আৰু নতুনকৈ ভিডিঅ'ত কিমান লগ পাম সকলোকে বাই বাই।